হেল্ল' এভৰিৱান, ৰাতিপুৱাই ব্ৰেকফাষ্ট বনাই আছোঁ, ৰুটি বনাইছোঁ। বাবাকে বোলে গাখীৰৰ লগত খাই, ময়ো চাহৰ লগত খাই এফালে যাম। সঞ্জুহঁতক পৰঠা বনাবৰ কাৰণে আলু বইল কৰি থৈছোঁ। সিহঁতক চবকে খুৱাই বুৱাই এতিয়া মই তেজপুৰলৈ যাবলৈ ওলাইছোঁ। হানি মাইনা হস্পিটেলত এডমিট হৈ আছে, তাই গা বেয়া। বাছতে আহিছোঁ। এতিয়া বাছৰ পৰা নামি আৰু ভাইটিয়ে আহি মোক লৈ গ'লহি। তাই এডমিট হৈ আছে আৰ্মিৰ বেছ হস্পিটেলত। আৰু কেম্পাছটো ইমান ধুনীয়া লাগিছে নহয়, আৰু এণ্ট্ৰেঞ্চত সোমায়েই গড় এটা সজাই থৈছে। ইমান ভাল লাগিছে নহয়, হলটো একদম ক্লিন একদম। আৰু হানি মাইনা থকা ৰুমটো একদম ইমান ধুনীয়া চাফা তাফা। তাই মানে স্লাইন দি থৈছে, আমনিও কৰিছে, মাকে হাতখন ধৰি আছে। আৰু তাই খবৰ লৈ আৰু এতিয়া গাৰ্ডেনখন ইমান ধুনীয়া নহয়, অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ইমান চাফা পৰিৱেশ। আহি পেলাই আকৌ ভণ্টিহঁতৰ ঘৰ পালোহি, তাতে ভাতকেইটা তাই বনাইছে। নতুন ঘৰৰ আৰু পুৰণা ফাৰ্নিচাৰবিলাক ৰং কৰি কৰি সুমুৱাই আছে। আৰু এতিয়া ভাতটো ৰেডি হ'ল, কিন্তু চাহ খাই ল'লোঁ। আৰু এতিয়া ভাতকেইটা খাই যামগৈ, আকৌ হস্পিটেলত এপাক সোমাই যাব লাগিব। তাই মাছে চাছে ঢেৰ কিবাকিবি বনাইছে, জুতি লগাই ভাত সাজ খালোঁ। খাই মেলি এতিয়া ভাইটিয়ে মই যাবলৈ ওলাইছোঁ। আৰু আজি ভিডিঅ'টো কেনে পালে জনাব, ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। বাই।